মই তেওঁক পালো নহয় সেইদিনাখন বিয়াত মই তেতিয়া দাদাকো সেইদিনাখন ফাৰ্ষ্ট টাইম লগ পাইছো মোক সেই কৈছে তোমাক হিৰো টাইপ কিবা এটা লাগিছে মানে কি হিৰো এই কোনোবা এটা হিৰো টাইপ লাগিছে তাৰপিছত বহুত দিন ফোনত বিচাৰি ওলাই আছো কোন হিৰো এই সঞ্জয় দত্ত নিচিনা খালি বডিটো বঢ়াই লওঁ ফাৰ্ষ্ট ডে লগ পালো মই মোৰ দেউতা বেলেগ ধৰণৰ মানুহ কিন্তু সেইকাৰণে ভয় লাগে ফেচবুক আমি কৰিব নিদো ইনষ্টল একো নাই তেওঁৰ ফোনত এইবিলাক কৰি কোনোবা এদিন দি দিব কিবা এটা একদম উঠিব খংকে নালাগে ভাই নালাগে আপুনিতো আৰু এটা ইনস্পিৰেশ্যন বা এটা টেমপ্লেট আপুনি লে ডাউন কৰিছে যে ল'ৰাটো বয়সতকৈ কম হ'লে সেইটো বস্তু বহুত ইনস্পায়াৰ হৈছে সেইটো মই কৰা নাই সেইটো ভাস্কৰ বৰুৱাই কৰিছে মোৰ বহুত ভয় একেবাৰে জোনাবৰ পৰা আৰম্ভ কৰি আইৰ পৰা আৰম্ভ কৰি যিয়ে যাক কৈছে সুধিবলৈ ভাল লাগে খুব ভাল লাগে আৰু অল্ড চ'ল সেইকাৰণে ভাল লাগিছে এনে ৰেণ্ডমটো আমি বিচাৰি নুফুৰো ন যে মই সৰু ল'ৰা এটাৰ লগতে বিয়া হওঁ সেইটো কোনো বিচাৰি নুফুৰে কিন্তু মানে ৱেন উই কানেক্টেড থ্ৰু ইনষ্টাগ্ৰাম যেতিয়া আমি কানেক্ট কৰিলোঁ তেতিয়া মানে খুব ডিপ চিন্তাবিলাক গভীৰ প্ৰথম উপহাৰটোৱে এখন কিতাপ আছিলে ইমান মোটা ইটা নিচিনা কিতাপ এখন পঢ়িছেনে কিয় দিয়ে এইবিলাক কিয় ইমান মই ধুনীয়া ফুৰাব চুৰাব লৈ যাব লাগে ইমান মোটা কিতাপ দিছা তো মানে সেই চিন্তাটো গভীৰ মই